हेलो गाइज वेलकम टू माय यूट्यूब चैनल आशा करूँ आपनालोक भाले आछे और मयो भाले आछो। आज बहि बहिए ब्लॉगটো स्टार्ट करिलो और आपनालोকক बस्तु एटा देखाम अलप पिছত तेन्ते चाइ थाকক। पथारखन देखिसेने आपनालोके चाওকচোন रुले माने एतिया देखिबले ভাল लागिছে और केइदिनमान पिছত और ভাল লাগিব देखिबले। एफाले हाल बाय थैसे रुआ हुआ नाय और हो फाललके रुले हे पानी जत देखिसे यात सकलोते रुले। आपनालोকৰ হেফালে বাৰু ৰুইছে না কমেন্ট কৰি জনাবচোন। আৰু আপোনালোকক বস্তু এটা দেখাম বুলি কৈছিলো যে এইটোৱে হেতু এই মধুৰীজোপা চাওকচোন আমাৰ ঘৰৰ ওপৰৰ পৰা দেখুৱাইছো ইমান মধুৰী লমালমে লাগিছে। আপোনালোকে দেখিছে হয়তো এইখিনি এতিয়া সৰু সৰু হৈছে কিছুমান ডাঙৰ হৈছে হেদিনা আমি খালো এতিয়া চিঙিবলে তেনেকে হোৱা নাই গোটেইজোপা দেখুৱাবলে দিগদাৰ হৈছে আৰু এইফালে কিটা ডাঙৰ ডাঙৰ হৈ আছে আৰু এটা দেখুৱাইছো এইটো তলৰ ফালে ডাল এটা হাউলি গৈছে এফালে কোনেনো চিঙিলে এনেকুৱাকে চিঙিব নালাগে হাউলি যোৱাকৈ ভালকৈ চিঙিব লাগে যেহেতু গজজোপা তললে হাউলি গলে গাড়ী মটৰ আহুতো দিগদাৰ হয় ৰাস্তাত হাউলি গলে। আৰু যে এই ফুলজোপা দেখিছে এইজোপা কপৌ ফুল হয় আৰু এইফালে বাৰী টেঙা গছজোপা দেখুৱাইছো টেঙাবিলাক সব পকি পকি মানে বেয়া হৈ গৈছে আৰু বেমাৰ লাগিছে নেকি অলপ মানে হালধীয়া নিচিনা হৈ গৈছে। আৰু যে এই ফুলজোপা দেখিছে এইজোপা মানে বহুত ধুনীয়া ফুলে সিজন ফ্লাৱাৰ হয় আৰু মানে হালধীয়াকে বহুত ধুনীয়াকে ফুলে দেখিবলৈও ভাল লাগে। এইফালে ওচৰৰ বাজনী মধুৰী পাৰিবলৈ আহিছে মই গৈ চাই দিছো আৰু এই পোৱালিটোক চাওকচোন ইমান মৰম লাগিছে অলপ মানে ধেমালি কৰিলো অকমানিটোৰ লগত আগতে এদিন আহিছিলে বহুত দিন আমাৰ ঘৰলৈ অহাই নাই। আমি এতিয়া মধুৰী পাৰিব দেই এফালে দেখিছে টাৰ্গেট কৰি আহিছে পকা মধুৰী তেনেকে নাই চাগে আছে জানো এই ডাঙৰ ডাঙৰ আছে খালি ভালকে পকা নাই কিছুমান এইটো ডাঙৰ হেতু পকা নাই নেকি মিঠা হয় জানো আজি বেটাক আমাৰ ঘৰত থৈ দিম দেই হেদিনা যে আহিছিলা তুমি নলাত পৰিব বুলিলে ভয় ন। হেল্ল' গাইজ এতিয়া মানে মই বস্তু এটা বনাব লৈছো আপোনালোকক কি বনাইছো পিছত কম বাৰু আপোনালোকে তেন্তে বনোৱা চাই থাকিব দেই। হেল্ল' গাইজ এতিয়া পানীখিনি পাতি দিলো মই গেছত এইখিনি উতল আহিবলৈ দিম এতিয়া মই পিঠাগুড়িখিনি কি কৰোঁ দেখুৱাই আছো। এতিয়া গাইজ মই পিঠাগুড়িখিনিত অলপ নিমখ মিহলাই ললো আৰু এইখিনি এতিয়া মই ভালকৈ মিক্স কৰি লওঁ তাৰপিছত ইয়াত পানী দি পিনে আটা মঠা নিচিনাকৈ মঠি ল'ম। গাইজ এতিয়া মই এইখিনি মঠি লৈছোঁ আৰু আটা মঠাতকৈ এইটো মানে অলপ কোমল হ'ব লাগিব টান হ'লে বেয়া হ'ব। এতিয়া মই এইখিনি মঠি লওঁ তেন্তে। এতিয়া গাইজ পিঠাগুড়িখিনি মঠি হৈ গ'ল আৰু মই 3 ভাগ কৰি ল'লোঁ যিহেতু পিঠাগুড়ি বেছি আছিলে যে সেইবাবে 3 ভাগ কৰি ল'লোঁ। এতিয়া তেন্তে কি কৰি আছোঁ পিছৰখিনি দেখুৱাই আছোঁ বাৰু। এতিয়া পানীখিনি যিহেতু উতল আহি আছে মই ইয়াত 2 চামুচ ৰিফাইন দি দিম যাতে সেইখিনি বনাওঁতে ৰেচিপিটো বনাওঁতে তলত লাগি নধৰে। এতিয়া গাইজ মই এনেকৈ পিঠাগুড়িখিনি লৈ পিনে চালনীত মানে এনেকৈ হাতৰ তলুৱাৰে মাজি দিছোঁ আৰু মানে কি হ'ল মোৰ বেলেগ একো সুবিধা নাছিলে বাবে মই চালনীতে কৰিলোঁ আপোনালোকে যি সুবিধা পায় এনেকুৱা ফুটা লগা আপোনালোকে কৰিব পাৰে। এনেকৈ মই গোটেইখিনি কৰি লওঁ আৰু এইফালে দেখিছে ইয়াত পৰি গৈছে আৰু এইখিনি বেছি উতল আহিব নিদিব মানে ওপৰলৈ উঠি গ'লে আপোনালোকে কাঢ়ি থ'ব বেছি সিজি গ'লে নহ'লে লাগি ধৰিব। শেষে হ'ব হ'ল আৰু অকণমান আছেগৈ আৰু এইখিনি দেখিছে চালনীখনত কৰিছিলোঁ যিহেতু কিন্তু তাত সুবিধা নাপালোঁ বিশেষ এইখনত বেছি ভাল হৈছে সেইবাবে মই এই হেতাখনকে লৈ ল'লোঁ কৰিবলৈ। এতিয়া গাইজ মই এইখিনি এনেকৈ চাকি লৈছোঁ চাকি লৈ পিনে এনেকৈ ফুটা লগা খৰাহী এটাত থৈ গৈছোঁ মেলি পিনে মই তেন্তে গোটেইখিনি চাকি লৈছোঁ তাৰপিছত দেখুৱাই আছোঁ।
এতিয়া গাইজ এইখিনি ৰেডি হৈ গ'ল আৰু মই কেৰাহীৰ পৰা নমাই আনি অলপ মানে চালনীত মেলি থৈছোঁ, যিহেতু পানী যদি আছে মানে পানীখিনি শুকাই যাব, আৰু ফেনখন চলাই থৈছোঁ। তাৰপিছত এইফালে গাখীৰ গৰম কৰিবলৈ লৈছোঁ। মোৰ মানে ঘৰত গৰু গাখীৰ নাই বাবে মই দোকানৰ গাখীৰ ইউজ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে দৈও ল'ব পাৰে, যদি ঘৰত দৈ আছে তেন্তে মই এইখিনি গৰম কৰি লওঁ আৰু তাৰপিছত দেখুৱাই আছোঁ। ফাইনেলি আমাৰ গাইজ ৰেচিপিটো হৈ গ'ল, সজাই পৰাই ল'লোঁ আৰু এইফালে গুড় লৈছোঁ, এয়া গাখীৰ, এইফালে এই ভাত পিঠা আৰু এইফালে মানে পিঠাগুড়িৰে লাড়ু এটা লৈছোঁ। আৰু এই ৰেচিপিটো হৈছে ভাত পিঠা। আপোনালোকে হয়তো বহুতে চিনি পায়। আপোনালোকৰ সেইফালে এই ভাত পিঠাটো কি বুলি কয় জনাবচোন। আৰু ভিডিঅ'টো যদি শেষত চাই ভাল পায় তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আৰু শেষত এটা কথা কৈ দিওঁ, আপোনালোকেও এবাৰ বনাই খাবচোন, খাবলৈ বহুত টেষ্টি হয় মানে। তেনেহ'লে বাই বাই।